নমস্কাৰ, আজি মই বনাইছোঁ চুজিৰ ভাপত দিয়া কেক, যিটো বনাবলৈ একেবাৰে কম বস্তুৰ প্ৰয়োজন আৰু খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকে ঘৰত বনাই চাব আৰু কেনেদৰে বনাইছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহ'লে আপোনালোকে ভালদৰে জানিব পাৰিব। এইখিনি হ'ল ফাটি যোৱা গাখীৰ আধা লিটাৰৰ, যিখিনি ফাটি গৈছে, আৰু এইখিনি মই এতিয়া ব্যৱহাৰ কৰিম চুজিৰ কেকটোত। প্ৰথমতে এটা পাত্ৰ লৈছোঁ, তাতে এখন চানি লৈছোঁ আৰু চানিখনেৰে প্ৰথমতে গাখীৰখিনি ধুনীয়াকৈ চানি ল'ম, যাতে ফটা গাখীৰৰ পানীখিনি এটা ছাইড আৰু চানাখিনি এটা ছাইড হৈ যায়। প্ৰথমতে ধুনীয়াকৈ চানি ল'ম। ধুনীয়াকৈ চানি লোৱা হৈছে আৰু এতিয়া এইখিনি মই এটা ছাইড কৰি অলপ সময় থৈ দিম। আৰু লগতে আন এটি পাত্ৰ লৈছোঁ আৰু তাতে এটা বাতিৰ সমান এবাতি চুজি দিছোঁ আৰু লগতে আধা বাতি চেনি মিক্সিত গ্ৰাইণ্ড কৰি ইয়াতে দিয়া হৈছে। আৰু এতিয়া চানাখিনি মই ইয়াতে দিছোঁ আৰু প্ৰথমতে এইখিনি চুজিৰ লগত অলপ মই মিহলি কৰি ল'ম আৰু তাৰপিছত লাহে লাহে তাৰ পৰা ওলোৱা গাখীৰখিনি মই ইয়াতে দি যাম অলপ অলপকৈ। ইয়াতে মই এতিয়া গাখীৰখিনি অলপ অলপকৈ দি যাম, একেবাৰে দি নাযাব, নহ'লে ঘোলটো বেছি পাতল হৈ যাব। তো সেইকাৰণে আপোনালোকে অলপ অলপকৈ এনেদৰে দি যাব আৰু মিহলি কৰি যাব। যিমানখিনি পৰিমাণে দৰকাৰ হয় সিমানখিনি পৰিমাণে আপোনালোকে এনেদৰে দি যাব। এইখিনি ধুনীয়াকৈ ঘোলটো ৰেডি হৈ গৈছে। মই এনেদৰে ৰাখিছোঁ, বেছি ডাঠো কৰা নাই আৰু একেবাৰে পাতলো কৰা নাই, আৰু ইমানখিনি গাখীৰ ৰহি গৈছে। মই এটা বাতিৰ সমান এবাতি লৈছোঁ আৰু তাৰে এইখিনি ৰহি গৈছে। আৰু এতিয়া এইখিনিও মই 10 মিনিটৰ কাৰণে এখন ঢাকনিৰে ঢাকি থৈ দিম। 10 মিনিট পিছত আপোনালোকক দেখুৱাইছোঁ। চাওক চুজিটো কেনেকুৱা হৈছে, ঘোলটো ডাঠ হৈ গৈছে, চুজিটো ফুলি গৈছে ধুনীয়াকৈ। সেইকাৰণে মই এতিয়া ৰহি যোৱা গাখীৰখিনি ইয়াতে দি যাম আৰু ভালদৰে মিক্স কৰি ল'ম। যেতিয়া ধুনীয়াকৈ মিক্স কৰা হৈ যায়, তেতিয়া ইয়াতে মই সৰু সৰুকৈ গাজৰ কাটি লৈছোঁ, এইখিনি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ ঠাইত অন্য বেলেগ বস্তুও দিব পাৰে, টুটি ফ্ৰুটি ইউজ কৰিব পাৰে। মই ইয়াতে গাজৰ দিছোঁ, ধুনীয়াকৈ মিক্স কৰিছোঁ আৰু লগতে দিম ইয়াতে অলপ নিমখ আৰু এইখিনি ভালদৰে সানি ল'ম। আৰু এইবাৰ মই এনেকুৱা এটা পাত্ৰত যিহেতু কেকটো বনাম, তো সেইকাৰণে এইখিনি প্ৰথমতে ৰিফাইন তেলেৰে ভালদৰে সানি লৈছোঁ পাত্ৰটো। আৰু তাৰপিছত ঘোলটো দিয়াৰ আগতে ইয়াতে মই আধা চামুচ বেকিং পাউডাৰ দিছোঁ আৰু 2 মিনিটমান ধুনীয়াকৈ একেটা ছাইডতে মিক্স কৰি লৈছোঁ। আৰু 2 মিনিট পিছত ঘোলটো অলপ এনেকুৱা টাইপৰ হৈছে আৰু এতিয়া এইখিনি মই ইয়াতে দিম। এতিয়া ফইল পেপাৰ এখনেৰে ভালদৰে মেৰিয়াই পাত্ৰটো এনেদৰে এইটো ষ্টিম হ'বলৈ দিম। আনপিনে আন এটি পাত্ৰত পানী গৰম কৰি লোৱা হৈছে, তাতে এনেকুৱা এডাল ষ্টেণ্ড দিয়া হৈছে। আৰু এতিয়া পাত্ৰটো ইয়াতে ভালদৰে বহুৱাই দিম। যিহেতু যেতিয়া বাচনটো গৰম হ'ব, তো আপোনালোকে ভালদৰে দিব আৰু ঢাকনি এখনেৰে ঢাকি 15 মিনিটৰ কাৰণে ভাপত সিজিবলৈ দিম। 15 মিনিট পিছত ধুনীয়াকৈ হৈছে আৰু তাৰপিছত আৰু 5 মিনিটৰ কাৰণে এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিয়া হৈছে। আৰু তাৰপিছত ফইল পেপাৰখন উলিয়াই ল'ম আৰু কেকটো আমি চেক কৰি চাম ধুনীয়াকৈ হৈছে নে হোৱা নাই। এখন আপোনালোকে নাইফ বা টুথ ষ্টিক এখন লৈ এনেদৰে চাব পাৰে, ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া ভিডিঅ' দেখাৰ দৰে এনেদৰে উলিয়াই ল'ম।
আৰু হৈ গ'ল ভাপত দিয়া চুজিৰ কেক। দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু কেতিয়াবা আপোনালোকে বনাই খাবচোন, খাবলৈ খুব ভাল লাগে। ল'ৰা ছোৱালীবিলাকে বা ডাঙৰেও খাই খুব ভাল পায়। আৰু হৈ গ'ল চুজিৰ ভাপত দিয়া কেক। আপোনালোকে কেতিয়াবা বনাই চাব। আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো দবাই দিব।